এভৰিৱান সকলোকে পুনৰবাৰ স্বাগতম মোৰ ইউটিউব চেনেললৈ আশা কৰোঁ সকলো ভালেই আছে মই বৰ্তমান আহি আছোঁ এতিয়া ক'ত আহি আছোঁ ককিলামুখৰ এইখন কি আছিলে কাৰ্তিক চাপৰি কৈ যা তই ক'ত গৈ আছোঁ কাৰ্তিক চাপৰি ককিলামুখ মোৰ গাঁও হয় মোৰ গ্ৰেণ্ডফাদাৰ আছিলে চাবা আমি এতিয়া ৱালৰ চাইডে গৈ আছোঁ আৰু এইটো কি হয় শান্তি আছে মোৰ চাইডে আমি গৈ আছোঁ এতিয়া আমি এইফালে যাব লাগে ফেৰীত উঠিবৰ কাৰণে সেই লাহে লাহে so beautiful ইমান ধুনীয়া এটা ভিউ মানে ইমান ধুনীয়া এটা ভিউ মানে ক'ব নোৱাৰিছোঁ আৰু বহুত ধুনীয়া অঁ ধুনীয়া নহয় এইটো ক না এতিয়া আমি কিহত উঠিবৰ কাৰণে ৰখি আছোঁ হা ফেৰী অঁ ফেৰীৰ কাৰণে ৰখি আছোঁ যিখন গ'লগৈ আমাৰ অহাৰ তোমাৰ অকণমান দেৰি হ'ল মানে এতিয়া 12টা বজাতে আহিব এতিয়া আমাৰ 11টা বাজিছে এঘণ্টা ৰখি থাকিব লাগিব এতিয়া ইয়াত আৰু এতিয়া আমি গৈ আছোঁ গৈ থাকিব লাগিব কাৰণ মই কৈছিলোঁৱে যে ঘাটটোলৈ অকণমান দূৰ হয় আৰু ফেৰীখন 11টা বজাত আহি গ'ল মানে অলপ আগত আমি পাইছোঁহি আৰু গৈছে আৰু এঘণ্টা পাছতে ফেৰীখন আহিব আমি এতিয়া ঘাটলৈ ৰখি থাকিব লাগিব ফেৰী গ'লগৈ কাৰণে এতিয়া আমি নাৱত যাম সেইখন নাও যাব লাগিব এতিয়া আমি বহুত ধুনীয়া এটা ভিউ হয় ক'ত গৈ আছে আপোনালোকক দেখুৱাই থাকিম খুলি পিনে যাব লগা হৈছে কাৰণ সেইডোখৰত গৈ পিনে আকৌ আমি নামিবগৈ লাগিব জোতা আপাই লৈ লৈছে দুইজনীয়ে আমাৰ এইখন নাৱত যাব লাগিব আমি পানী উলিয়াবলগীয়া হৈছে ইয়াত পানীখিনি উলিয়াই লওক একেবাৰে আমি এতিয়া বহিলোঁ নিচাই চলাইছে আমাৰ মা বহিল মা ক'ত গৈ আছোঁ দেখাই আছোঁ গৈ আছোঁ আমি এতিয়া বৰ্তমান আমি এতিয়া গৈ আছোঁ এই হাবিখনৰ পাছতো যে মানুহ থাকে আপোনালোকক সেইটোৱে দেখুৱাম তাত গৈ আছোঁ এতিয়া আমি কোন হয় কি হয় সকলো ক'ম ভিডিঅ'টোত পালোহি এয়া সেই চাইডৰ পৰা এতিয়া আমি এইফালে পালোহি লাহে লাহে গ'লে নহ'ব কৈছে সোনকালে যাব কৈছে কাৰণ এতিয়াতো 12টা বাজিলে আৰু আমি বহুত খোজকাঢ়িব লাগিব সেইখন আছে ককিলামুখৰ আশ্ৰম শান্তি আশ্ৰম আৰু আমি এতিয়া নদীখন পাৰ হৈ আহিছোঁ বহুতে নাজানে যে নদীখন পাৰ হৈ পিনে মানুহৰ ঘৰ আছে গাঁও আছে মই আহিছোঁ মোৰ নিচা আপাহঁত লগত নিচা ইয়াৰ পৰা মানে ইয়াৰে হয় এতিয়া আমি তেওঁলোকৰ ঘৰলৈ আহিছোঁ পুৰণা ঘৰলৈ আহিছোঁ আৰু কোনো নাজানে যে নদীখন পাৰ হৈ পিনেও মানে হাবি নিচিনা দেখে কিন্তু হাবিখনতো যে মানুহ থাকে কোনো নাজানে চ' আপোনালোকক আজি মই তাকে দেখাম দৌৰি আহিবলগীয়া হৈছে আপা নিচাহে গ'লি আমি বেয়া গালি খাম এতিয়া খোজকাঢ়ি গৈ আছোঁ এইডোখৰ পৰা খোজকাঢ়ি গৈ আছোঁ আমি এইডোখৰ পৰা খোজকাঢ়ি আহি আছোঁ গৈ আছোঁ আৰু খোজকাঢ়িব লাগিব ভিডিঅ'টো চাই থাকক আপোনালোকে শেষলৈকে চাব মোৰ কষ্টকণ চাব কিমান খোজকাঢ়ি আহিছোঁ মই এইখন হৈছে হাবিখন সেইখন হাবি আমি এতিয়া খোজকাঢ়িবলৈ আছে সেইখিনি সেইখন হাবিখন আমি এতিয়া পাইছোঁহি খোজকাঢ়ি मेरा
Okay, আমি এতিয়া পালোঁ হাবিখন। এইফালে এতিয়া আমি উঠিব লাগিব এইফালে নি। আমি খোজকাঢ়ি খোজকাঢ়ি আহিলোঁ সেই নদীখনৰ পৰা। এতিয়া আমি সেইফালেদি উঠি সেইখন হাবিখন গৈ আছোঁ। চ' আমি পালোঁহি এতিয়া ঘৰবোৰ মানে গাঁওখন পালোঁহি হাবিখন পাৰ হৈ। আমি এতিয়া গৈ আছোঁ এইবোৰ ঘৰ। গাঁওখন ৰাস্তা আহি আছোঁ আমি। আহি আছে আমাৰ লগে লগে ৰাস্তাই আমি গৈ আছোঁ। আমি পাইছোঁহি এতিয়া এইফালে এনেকৈ গৈ এতিয়া আমাৰ শ্বৰ্টকাটটা দেখাব। মাহঁততকৈ এতিয়া আমি আগত পাই যাম। অঁ আপাহঁততকৈ সেইফালে গৰুৱে খেদিছে। ফাইনেলি পালোহি আমি এতিয়া ইয়াত। আকৌ খোজ কাঢ়িব লাগিব, আকৌ যাব লাগিব। বৰষুণ দিলেও ভাল লাগিব। ছাতিও নাই, তিতি যাব লাগিব। নিদিয়ে এবাৰ এটা হ'লে আকৌ খোজ কাঢ়িব লাগিব। দুখ লাগিছে তই কি কৰিছ? এইখন বিছনাখন আছে। অ'কে আমি বহি থাকিম এতিয়া। আহিছোঁ দৰ্জাৰ পিছতে আছিলোঁ। মুক্ত কৰিব গৈছিলোঁ। কথা পাতিছে বনাই আছে। বহাত ডিজাইনটো ভাল লাগিছে। খাবলৈ দি দিছে। এনেকৈ মোৰ পৰিয়ালে আমাক বিদায় দিছে। আমি কিন্তু পাছত আহিছোঁ একদম। আমি এতিয়া ঘৰলৈ যাবৰ কাৰণে ফেৰীতে ৰখি আছোঁ। ফেৰীখন তাত ৰখি আছে।